হাই গাইজ, এতিয়া সন্ধিয়া হ'বহিয়ে 4টা বাজি গৈছে আৰু ঠাণ্ডা দিনত গম পাই 5টা বজা মানে আন্ধাৰ হৈ যায়। আৰু আজি বিশেষকৈ মই সন্ধিয়াতে আৰম্ভ কৰিম বুলি ভাবিলোঁ ব্লগটো। আৰু দিনটো বহুতখিনি কাম আছিলে, মানে আমাৰ বৰদেউতাজনে আপোনালোকে গমেই পায়, মই যোৱাটো ব্লগত কৈছিলোঁ ঢুকাইছিলে কাৰণে আমি বইল ভাত খাই আছিলোঁ। আৰু আজি 10 দিন হ'ল, আজি বইল ভাত খোৱা বন্ধ, আজি তেল খাব পাৰোঁ। আৰু আমাৰ মিষ্টাৰ আৰু মোৰ বিশেষ আজি দিন আছে। আজি মোৰ আমাৰ 4টা বছৰ পাৰ হৈ 5 নম্বৰ বছৰত ভৰি দিলোঁহি বিয়াৰ। যুৱ জীৱনৰ আমাৰ সুখে দুখে পাৰ হ'ল 4টা বছৰ। আৰু এতিয়া ভাবিছোঁ কি আগলৈ ভালে কুশলে যাওক, আপোনালোকে আশীৰ্বাদ কৰিব যে আমাৰ দিনকেইটা ভালে কুশলে যাওক, ভালে কুশলে থাকক, আহিবলগীয়া দিনকেইটা যেনে সুখে দুখে, মানে কি ক'ম, মই ক'বলৈ ভাষা নাই, মানে ভালদৰে যেন পাৰ হৈ যায়, আপোনালোকে আশীৰ্বাদ কৰিব। আৰু মই এনেকৈ ব্লগ দিম বুলি ভবা নাছিলোঁ আজি, মানে পাতা নাপাতাৰ কথাৰ লগত মানে কথা চলি আছিলে মিষ্টাৰৰ লগত। আৰু মিষ্টাৰে ভাবিছে কি মাছ মাংস নাই, প্ৰত্যেক বছৰে মাছ মাংস দি এনেকৈ ভাত খোৱা হয়, সেইটো কাৰণে ভাবিছে মিষ্টাৰে এবাৰ পাতোঁ নে নাপাতোঁ, সেনেকৈ ভাবি অলপ আগতে কথা পতা হৈ গ'ল যে যিয়ে নহওক মাছ মাংস নাথাকিলেও নিৰামিষ খানাকে খাওঁ বুলি গোটেইবিলাকে মিলি পেলাই। সেইকাৰণে ময়ো ভাবিলোঁ সেইটোৱে কৰা ভাল হ'ব, সেইকাৰণে আজি সন্ধিয়াৰ পৰা আৰম্ভ কৰিছোঁ। আৰু মোৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভাল আছে, সুখ কুশলে আছে। আৰু মোৰ খবৰ ভাল, আৰু গম পাইছেই মোৰ খবৰ ভালেই আজি বিশেষকৈ। আৰু মোৰ ব্লগটো আৰম্ভ কৰিছোঁ, আপোনালোকে চাই থাকিব শেষলৈকে, কি কৰোঁ কি নকৰোঁ। কাটিং জানমণিয়ে গিফ্ট দিছে অংকিতা, তহঁতে দুজনীকে খুৱাই দিওঁ আগতীয়াকৈ হ, তহঁতে গিফ্ট দিছ বা জানমণিহঁতে ইয়াকে কৈ আছিলি বা 5 টকীয়া হ'লে ভাল লাগিছে। হয়, তাৰ বিটু চাহখন বাতিতে থৈ আহিলোঁ। আছে মই ভাবি আছো আমাৰ ইয়াৰ বেগ আছে, মানে খানাটো হ'ল যেন না, চাহৰ নাস্তাটো কম দামী হৈ গ'ল, খানা নহয়গৈ, এতিয়া খানা হৈ গৈছে, এতিয়া ভাল লাগিছে আমাৰ গোটেইবিলাক। অঁ, এফালে খানা বনাবলৈ ৰেডি হৈ আছে দাদাহঁতে, এফালে কাটা কুটা কৰি আছে খুৰীমা বৌহঁতে। সেয়া অঁ, ইয়াত ধুনীয়া লাগিব নালাগে, এনেই ভাল লাগিব, মেখেলা নেদেখি। বিস্কুট লওক, লওক বিস্কুট বিস্কুট লোৱাচোন তাৰ কাৰণে, বিটোৰ কাৰণে মই চাহটো আনি দি আছোঁ ৰ'বা। অঁ, হেৰি আছে, নহয় বাতিত দিছোঁ ৰ'বা। অঁ অঁ, চাহ নাথাকাটোৱে লৈছে। পিঠা খাবা, চাহ খাবা, তুমি কি চাহ খাবা? এইকেইটা হ'ব নেকি? ই তুমি পাবজি খেলি আছা, কিবা হ'ব নেকি? এইটো ভাজিটো বনাই থকা নাই। বেলেগ হ'ব কিন্তু। মই সেয়া কৰে দালি উঠাই যায়, দালি উতলি আছে, মই উতলি আছোঁ, ভাজি উতলি আছে, ভাজি এইফালে চব্জি বহোৱা নাই, বহাব অলপ দেৰিকৈ। এতিয়া বৰ্তমান আমাৰ কাটা কুটা হৈ গৈছে।
কমি যাব যে সেইকাৰণে দিগদাৰ আমার বাবু কে কেনে আছে সাইডি কাম দিয়া এই জায়গা লেতেৰা হৈ আছে সাইডি কাম দিয়া অলপ ভাগৈ দিয়া দে ন দে যদি সাইডি কাম দিয়া এই কে কাটা আজি দিয়া ভাগৈ এই কাম না লাগে মুকে দিয়া দিয়াবো কাটা হই ভাগৈ দিয়া আছে দে দে কই নে দিয়া খুলনাই খুলনাই দে আৰু কমি যায় গো সেইকাৰণে দিগদাৰ কাটি দিও হা আৰু কোন আছে তাতে আছে এই কে কাটা জানমানি আছো অকণমান দে এইটো ভাততে কমি যায় গছে অলপমান দিবাচোন साफ टुकड़ा है साफ जिससे शादी करने वाली है ये देखो सेल्फी लेकर मुझे भेजिए देखो এইটো কমি যায় অ সেইটো কাৰণে উঠৰা ধৰক মই খুৱাই দিওঁ ৰ কেকখিনি কাটি থাকোঁতে আধা দি শেষ হৈ গৈছে মুখত লগাওঁতে মিষ্টাৰ ইমান বেয়াকৈ লগাই দিছে বা মুখ চুখ ধুই আহি পূৰা মুচি লৈছোঁ আৰু এনেকৈ ভাল লাগিছে আৰু থকা দিনকেইটা এনেকৈয়ে থাকিব লাগে সকলোৱে হাঁহি ফূৰ্তি কৰি আৰু মিষ্টাৰে নাচি আছে চাকচোন পূৰা ফূৰ্তিত গাইছ এতিয়া 10টা বাজি গৈছে আমাৰ ভাত পানী হৈছে আৰু আমি খাওঁগৈ এতিয়া বৰ্তমান এতিয়া মানুহখিনিও বহি লৈছে একেলগে চবখিনি বলক যাওঁ কয় মালতী আপা আজি আমাৰ আইটেমত আছে দালি সৰু আলু ভাজি আৰু চব্জি পনীৰ এফালে চালাড এয়া আমাৰ বৰমাহঁতৰ কাৰণে ভাত দিছোঁ ঘৰতে আছে আহিব নোৱাৰে যে অসুখ হৈ আছে সেইকাৰণে ঠাণ্ডা বতৰ সকলোৱে খাওক ব্যস্ত হৈ আছে আমাৰ লনিৰ কাৰণে ইমান কেমেৰামেন নে ৰান্ধনী ৰান্ধনী খানা বেষ্ট হৈছে এটা কি লাগু তো সেইলা মন্তব্য করে পেটুন দেখি মন্তব্য আছে তো দিন গেল মায়েৰে কৈছে বেয়া হয় বোলে চা ইমান মই ধনজিত বুলি ভাবি আছো কমেডি দে তুমি গোৱা আই এম হ্যাপি চব্জিকে খাই থাকো আৰু ভাত নোপোৱালে মই বহিব নাপায় নেকি মই বনাই আছো এই আমাৰ গজেন দাদা ইয়াত ভাত দিছে কি ৰাইচ এইটো হাই গাইজ এতিয়া বৰ্তমান আমাৰ অনুষ্ঠানটো খতম এতিয়া আৰু নিৰামিষ পাৰ্টি আছিলে তথাপি ভাল হ'ল খানাটো খাই আৰু এই ভাবিছোঁ ভিডিঅ'টো এণ্ড কৰোঁ বুলি যদিহে আপোনালোকৰ এইটো ভিডিঅ' চাই ভাল লাগিছে লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব